কি ক'ব এই গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম ডেকেৰুৱা। কিমান মানুহ বানত আক্ৰান্ত কৰিছে? ইয়াত মানুহ প্ৰায় 35-36মান মানুহ আক্ৰান্ত হৈছে আৰু বৰ্তমান অৱস্থাত ৰাতিয়ে বেলা 2টা বজাত এইবিলাক ফ্লাড আছিলে। আমাৰ বিচাৰি যদি পাৰে এটা হেৰি আছে মেইন এটা ৰাস্তা আছে, ৰাস্তাটো ৰাতি ভাঙি গ'ল। ভাঙাৰ পিছত ৰাতিপুৱা বেলাক ৰাতি 3টা বজাত আহি পেলাই আমাৰ গাঁওখন পালে। তেতিয়া ৰাতিপুৱাই পোৱাৰ পিছৰ পৰা মানে মানুহবিলাক প্ৰায় ঘণ্টাত আধা 1-8মান বাঢ়ি গৈছে পানীবিলাক আৰু বৰ্তমানে ৰাস্তাবিলাক ডিব্ৰুগড়ৰ যিটো ৰাস্তা আছে ৰাস্তাটো ডুবি গৈছে। ৰাতিপুৱাৰ পৰা মানুহবিলাক উঠি পেলাই এতিয়া ৰাস্তাৰ কাষত থিয় হৈ আছে। আমাৰ 11টা বজাত মণ্ডলবিলাক আহিছে, আমি ৰিপৰ্ট কৰিছিলোঁ। ইয়াতো মণ্ডল আহিছিলে, আমাৰ SP ছাৰ ডিব্ৰুগড়ৰ SP ছাৰ আহিছিলে, OC ছাৰ আহিছিলে, আহি পেলাই ইয়াতে মানে যিমানখিনি সহায় কৰিব লাগে সিমানখিনি কৰি আছে। এতিয়া মণ্ডলবিলাকৰ ৰিপৰ্ট দিলোঁ, ৰাতিপুৱাৰ পৰা দেখা পাইছে মণ্ডলবিলাকে এই ট্ৰাকবিলাকৰ তলত মাইকী মানুহ আছে, ডেলিভাৰী মাইকী মানুহ আছে, বয়সীয়াল মাইকী মানুহ আছে। ৰাতিপুৱাৰ পৰা সিহঁতে দেখা পোৱাৰ পিছত মোক কৈছে ঠিক আছে আপুনি মেম্বাৰ লিষ্টখন বনাই দিয়ক কিমান মানুহ ৰাস্তাৰ কাষত। ইয়াৰ পৰা দি আছে সিহঁতে প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰত যাবলগীয়া হৈছে। তাত স্কুল আছে পাহাৰৰ তলত আৰু যিখিনি মানুহ আমাৰ এৰিয়া মানুহ যিমানবাৰ ফ্লাড হয় এইখিনি অঞ্চলৰ মানুহ ইয়াতে আমি চব মানুহ ইয়াতে গোট খায়। এই জেগাখিনি ওখ আছিলে, ইয়াত ব্ৰিজ দুখন আছে, দুখন ব্ৰিজৰ ওচৰত মানুহবিলাক ৰৈ থাকে আৰু সেই ৰৈ থকা অৱস্থাত ব্ৰিজখনৰ ওচৰত মণ্ডলে নিজে চকুৰে দেখা পালে আৰু আপোনালোকে যেতিয়া আহিছে আপোনালোকেও দেখা পাব। আৰু ৰাতিপুৱাৰ পৰা মোক কৈছিলে তেৰপালখিনি পঠাই আছোঁ, আপুনি লিষ্টখন বনাই দিয়ক। মোৰ তাত এতিয়ালৈকে লিষ্টখন আছে। মই ৰাতিপুৱাৰ পৰা মণ্ডলবিলাক লৈ পেলাই মই লিষ্টখন বনাইছোঁ। এতিয়ালৈকে মানুহবিলাকে এখন তেৰপাল পোৱা নাই। এতিয়া বাঁহ পাতি ইয়াতে বাঁহখন লগাই আছে, তেৰপাল দিব পৰা নাই। ৰাতিপুৱা 2বাৰ বৰষুণ আহিলে, ইমান এতিয়া ৰ'দ আছে, ৰ'দটো আপোনালোকে গম পাইছে। আৰু গাড়ীৰ তলত যিবিলাক মানুহ আছে খোৱা বোৱাটো নাই, চিৰা একবোৰটো নাই, পানী 1 বটল পানী পোৱা নাই, যিহেতু দমকলৰ অৱস্থা নাই, চব ডুবি গৈছে। যেন আমি চৰকাৰৰ তৰফৰ পৰা এইটো বিচাৰিছোঁ যেন আমি এইখন দেশৰ নাগৰিক জানে চৰকাৰে যেন যিমান ফ্লাড আহে এইটো অঞ্চলত মানুহে দুখ পায়। আজি এই অঞ্চলৰ মানুহ বাদ দি আপুনি সৰুবাটা অঞ্চলৰ মানুহবিলাকৰ চিন্তা কৰি আছে, তাত মানুহ 2-4জন গোট খালে তাত আপোনালোকে ৰিলিফখন বিতৰণ কৰি দি দিয়ে। এইটো অঞ্চলৰ মানুহবিলাকক আপোনালোকে একো দি দিয়ে। সেইকাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আমাৰ CM ছাৰক অনুৰোধ জনাইছোঁ, যিহেতু আমি বৰহমপুৰ সমষ্টিত বৰ্তমানে আছোঁ। বৰহমপুৰ সমষ্টি আমাৰ MLA জ্যোতি গোস্বামী ডাঙৰীক আমি জনাইছোঁ যেন ইমান দিন আমি MLA নাছিলে, যিহেতু চিৰাজুদ্দিন আজমলে আমাৰ চকু দিয়া নাছিলে, যিহেতু আমি AGBৰ মানুহ আছিলে। এতিয়া এইটো অঞ্চলৰ মানুহ চব BJPৰ মানুহ। বৰহমপুৰ সমষ্টিৰ এৰিয়াত সোমোৱাৰ পিছত BJPত ভোট দিলোঁ আৰু BJPত ভোট দিয়াৰ পিছত যে পানীৰ সময়ত যদি আমি একো সুবিধা নাপাওঁ, আমি এইখন চৰকাৰত কিহৰ কাৰ্ডত ভোটটো দিম আৰু কিহৰ কাৰ্ডত এই চৰকাৰক আমি হেৰি কৰিম। আমি যেতিয়া বিপদৰ সময়ত আমাৰ চৰকাৰ যদি আমাৰ লগত নাথাকে আমি কিয় চৰকাৰৰ লগত থাকিম। আজি মই বিজেপিৰ ৱাৰ্ড মেম্বাৰ, মোৰ দলৰ হৈ মোৰ চৰকাৰৰ মানুহ হয়, মই আজিলৈকে এইখন গাঁৱৰ মানুহক সান্তনা দিব পৰা নাই। আজি কি কৰিম এইটো চৰকাৰক ভোট দি। আজি আমি জ্যোতি গোস্বামী ডাঙৰীক কৈছোঁ আপুনি নিজে দেখক, আপুনি এইটো অঞ্চলৰ মানুহে আজি আপোনাৰ কেই তাৰিখ ভোট আছিলে, MP ইলেকশ্যন কেই তাৰিখ আছিলে, 19 তাৰিখ যিটো ভোট আছিলে সেইটো ভোটত আমি দিনে ৰাতি যুঁজি পেলাই এইখন গাঁৱৰ মানুহক দি পেলাই আপোনালোকক ভোট দিছোঁ। আপোনালোকৰ ভোটৰ বাকচ খুলি পেলাই চাব যেন ডেকেৰুৱা 118 নম্বৰ চেণ্টাৰত কিমানটা ভোট পাইছে। তাৰপিছত আপোনালোকে অনুভৱ কৰিব যেন আজি আপোনালোকক মই ইমানখিনি কথা ক'বলৈ কিয় ক'বলগীয়া হৈছে, যিহেতু আপোনালোকৰ ওপৰত কাটি পেলাই আপোনালোকৰ নিজৰ মানুহে আপোনালোকক ভোটটো মই দিবলগীয়া হৈছে। ৰাতিপুৱাৰ পৰা আমাৰ ৰানিং চৰকাৰ, আমাৰ ৰানিং MLA থকা অৱস্থাত যদি আমি দিব নোৱাৰোঁ মানুহবিলাকক, এইবিলাক চৰকাৰ যে এইবিলাক MLAৰ তলত কাটিব কি কৰিম। সেইকাৰণে আমি আমাৰ MLA ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যিহেতু অতি সোনকালে আপোনালোকে তেৰপাল কিবা পানীৰ ব্যৱস্থা কৰি দিয়ক, চিৰাৰ ব্যৱস্থা কৰি দিয়ক। মানুহবিলাক লঘোণত আছে, ৰাতিপুৱাৰ বজাত একো হোৱা নাই যিহেতু। আৰু আমাৰ যমুনাগড় OC ছাৰক অশেষ ধন্যবাদ দিওঁ। কালি ৰাতিপুৱা তেখেতে SP ছাৰৰ সহযোগত SP ছাৰ নিজেও ৰাতিপুৱা আহিছে, সহযোগত বহুত তেখেতসকলে হেল্প কৰিছে। মানুহবিলাক নৌকা দি উদ্ধাৰ কৰি আছে। আমাৰ প্ৰশাসনৰ মানুহ আছে, প্ৰশাসনৰ মানুহ উদ্ধাৰ কৰি আছে। খাবলৈ একো দিয়া নাই এতিয়ালৈকে। মানুহবিলাক লঘোণত আছে। আপোনালোকৰ ৰাইজ লঘোণত আছে নে নাই? ৰাইজক লাগিলে আৰু গতিকে আপোনালোকক এইখিনি মই ক'লোঁ, আপোনালোকে এইখিনি অকণমান আমাৰ MLA ছাৰক লাগিলে সন্মুখত দাঙি ধৰক, আমাৰ CM ছাৰক সন্মুখত দাঙি ধৰক আৰু আমাৰ এই ডবকা চাৰ্কুল বাইদেউক অনুৰোধ জনাইছোঁ, যিহেতু আপুনি এতিয়ালৈকে আহি পোৱা নাই, মণ্ডলবিলাক পাইছে, মণ্ডলবিলাকক আপোনাক কি ৰিপৰ্ট দিছে মই নাজানো। আপোনালোকে ফিল্ডত আহক। মই আপোনাক ৰাতিপুৱা মই ডেকেৰুৱা ৱাৰ্ড মেম্বাৰ হিচাপত আমি মণ্ডল বাইদেউক
ADC বাইদেউক ফোন মাৰিছোঁ কৈছোঁ নগিয়াপাম চলিংগ যিখন জগা সেইখন জগাত পানী পাৰ হৈ আছে নৌকা নাই মই বেলেগ জগাৰ পৰা নৌকা আনি মানুহবিলাক উদ্ধাৰ কৰিছোঁ তাৰপিছত বাইদেউৰ কথা শুনি আমাৰ হেৰি SDRF যিখন হেৰি আছে সিহঁতক গোটাইছে এতিয়ালৈকে এখন আহিছে কমচে কম ইয়াত এই বহল অঞ্চল গাঁওখন ইয়াত এখন নৌকাৰে মানুহ পাৰ হ'ব পাৰিব নেকি নোৱাৰে এতিয়ালৈকে চাওক ৰাতিপুৱাৰ পৰা মানুহবিলাক গৰু ছাগলীটো একো নাখালে মানুহবিলাক ঘৰত যাব নোৱাৰে কোনো এখন নৌকাৰ সুবিধা নাই একো সুবিধা নাই মানে তেনেকুৱা মানুহবিলাক ৰৈ আছে গতিকে যদি